আছোঁ, চলি আছোঁ, লিখি আছোঁ। ব্যস্ততা কেনেকুৱা এতিয়া বৰ্তমান? ব্যস্ততা কেনেকুৱা লিখাতে ব্যস্ত হৈ আছোঁ একচুৱেলি। অহা বছৰ নাটকৰ প্লেনিং চলি আছে, এখন ছবি, তাৰপিছত ধাৰাবাহিক 2খন চলি আছে, তেনেকৈ ধৰণে ব্যস্ত হৈ আছোঁ আৰু। হয়, গতিকে আজি প্ৰণৱ দাৰ লগত আমি ব্যক্তিগত জীৱনৰ কথা, সাংস্কৃতিক জগতখনৰ কথা, বিভিন্ন ধৰণৰ কথা আমি বিতংভাৱে পাতিম। গতিকে প্ৰণৱ দাক মই প্ৰথমতে সুধিব বিচাৰিছোঁ, যিহেতু প্ৰণৱ দা অভিনয় জগতৰ লগতো জড়িত, অভিনয়ো কৰে, গতিকে আপুনি নিজকে অভিনেতা হিচাপে চিনাকি দি ভাল পায় নে এজন নাট্যকাৰ হিচাপে চিনাকি দি ভাল পায়? প্ৰথম কথা, নিজৰ প্ৰতিটো পেচাই ভাল লগা বস্তু বাৰু, কিন্তু মই নিজকে নাট্যকাৰ হিচাপে পৰিচয় দি ভাল পাওঁ। আৰু প্ৰথম মোৰ পেচনটো আছিলে লিখাটোৱে, মানে নাট্যকাৰ হিচাপে নিজকে পৰিচয় দি সেইকাৰণে ভাল পাওঁ। অভিনয়টো একচুৱেলি কিবা কিবি পৰিস্থিতি সাপেক্ষে অভিনয় কৰা হৈছিলে, অভিনয়টো পেচা নহয়। মূলতঃ নাট্যকাৰ লিখাটোৱে মোৰ পেচা, আৰু নাট্যকাৰ হিচাপে পৰিচয় দি ভাল পাওঁ সেইকাৰণে। সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত বা আপুনি যিটো জাৰ্ণি, সেই যাত্ৰাটো আপুনি কিমানমান বয়সৰ পৰা আৰম্ভ কৰিছিল আৰু কেনেদৰে আৰম্ভ কৰিছিল? কেনেদৰে মানে আচলতে এইটো যাত্ৰা বুলি নকয়, সেইটো সকলোৰে হয়, ল'ৰা ছোৱালী প্ৰতিজনৰ চাগে এই লাইনত অহা প্ৰতিজনৰ তেনেকুৱা হয়। মই দ্বিতীয়মান শ্ৰেণীত থাকোঁতে কি হ'ল, ঘৰত আমাৰ দেউতাই ব্ৰজাৱলী ভাষাৰ যিবোৰ ভাওনা হয় সেই ভাওনাবোৰ কপি কৰিছিলে, নিজেও কাল্পনিক আমাৰ ভাওনাৰ যিখন অংকীয়া নাট নহয় দেই, সেয়া ৰচনা কৰিছিলে, সৰু সৰু কাহিনী, সেয়া ভাওনা হিচাপে নামঘৰত প্ৰদৰ্শন হৈছিলে। আৰু দেউতাৰ আখৰবোৰ অত্যন্ত ভাল আছিলে, আৰু দেউতাৰ আখৰ দেখি হয়তো মোৰ কিবা বেলেগে গল্প লিখিবলৈ মন গ'ল, নাটক লিখিবলৈ মন গ'ল। আৰু ক্লাছ 2ত মানে দ্বিতীয়মান শ্ৰেণীত মই আমাৰ গৰম বন্ধত প্ৰতিবাৰ ফাংচন হয়, মানে গৰম বন্ধৰ আগে আগে এখন ফাংচন এখন হয়, স্কুলৰ ভিতৰতে কৰা হয়। তাত লাচিত বৰফুকনৰ ওপৰত এনেই আৰু লগৰ ল'ৰাকেইটা ছোৱালী চব মিলি কৰি আধা ঘণ্টামান ৰিহাৰ্চল কৰি আমি প্ৰদৰ্শন কৰিছিলোঁ। সেইখনে প্ৰথম লিখা নাটক লাচিত বুলি। আচলতে ভুল বাৰে পাছে ভুল আছিল, একো নাজানিছিলোঁ। আমি নিজে লিখা বুলি নহয়, একচুৱেলি কৈ গৈছোঁ, আমি নিজে দ্বিতীয়মান শ্ৰেণীত গোটেইখিনিয়ে কৰিছিলোঁ। আচলতে হেৰি নাছিলে, চিজিল নাছিলে বস্তুটো, তথাপি আৰু নিজৰ মতে সকলোৱে মিলি কৰিছোঁ। সেইখন মই ৰচনা কৰা বা এনেই কৰা নাটক প্ৰথম নাটক আছিলে। আৰু ভাওনাত কৰিছিলোঁ প্ৰহ্লাদ চৰিত্ৰ বুলি এখন ভাওনা, তাত প্ৰহ্লাদ চৰিত্ৰ কৰিছিলোঁ, সেইটো মোৰ ভাওনাত প্ৰথম অভিনয়। গতিকে আপুনি ভাওনাৰ পৰা আহিছে, ভাওনা কৰিছে দ্বিতীয়মান শ্ৰেণীতে। আৰু এজন নাট্যকাৰ হিচাপে যদি পৰিচয় দিবলৈ যোৱা হয় বা বিচাৰে, তেনেহ'লে তেওঁ কেনেধৰণৰ সমলৰ প্ৰয়োজন, কেনেধৰণৰ গুণ থাকিব লাগিব এজন নাট্যকাৰৰ? গুণ বুলি ক'বলৈ নাযাওঁ, কিন্তু মানে অত্যন্ত অধ্যয়নৰ প্ৰয়োজন বুলি ভাবোঁ মই নিজকে। মোৰ এতিয়া বহুত পঢ়িবলৈ বাকী আছে, আৰু যদি অলপ দিন পঢ়া শুনা কৰা নহয়, নিজৰে মগজুটো ক'ৰবাত এটা ব্লক লগা হয়, যেন স্থবিৰ হৈছোঁ। কিন্তু অধ্যয়নটো অত্যন্ত প্ৰয়োজনীয়। অসমীয়া বুলি নহয়, হিন্দী হওক, ইংৰাজী হওক, যিকোনো নভেল হওক, যিকোনো প্ৰবন্ধ হওক, যিকোনো বিষয়, ছাবজেক্ট হ'ব পাৰে, এনভাইৰমেণ্ট হ'ব পাৰে, যিকোনো পৰিৱেশ হ'ব, মহাকাশ হ'ব পাৰে, সেইবিলাকৰ ওপৰত জনাটো ভাল। এইকাৰণে জনাটো ভাল, এখন নাটক সেইবোৰক লৈ নহয়, কিন্তু সেইবোৰ সৰু সৰু সমল হৈ যায়। নাটকখনত বিভিন্ন সমল লগ লাগি এখন নাটক হয়, আৰু সেইখিনি হ'বলৈ হ'লে নাট্যকাৰজনৰ সেই বিষয়ত মানে A to Z জ্ঞান নহ'লেও সম্যক ধাৰণাটো লাগে, আৰু সম্যক ধাৰণাটো পাবলৈ হ'লে অধ্যয়নটো অত্যন্ত প্ৰয়োজন। এতিয়া আপুনি বহুত ধাৰাবাহিকত লিখিছে, স্ক্ৰিপ্ট লিখিছে, বহুত লিখিছে। মাজতে আপোনাৰ ৰাধা আৰু ৰাসলীলা, ৰজাৰাণী, গোটেইকেইখন জনপ্ৰিয় ধাৰাবাহিক, ৰাইজে খুব মৰম দিছে সেই ধাৰাবাহিক কেইখনত। কিন্তু আমি সেই ধাৰাবাহিক কেইখন দেখিছিলোঁ গাঁৱৰ এটা সুন্দৰ পৰিৱেশত সৃষ্টি হৈছে, গাঁৱৰ সহজ সৰল মানুহখিনি হয় বা গাঁৱৰ এটা পৰিৱেশ লৈ পেলাই আপুনি কাহিনী ভাগ লিখিছিলে। আপুনি কিয় ভাবিলে যে গাঁৱৰ পৰিৱেশত হ'লে বেছি ভাল হ'ব নেকি? বা গাঁৱৰ বস্তুবোৰ কি হয়, গাঁও নিভাঁজ হৈ থাকে। গাঁও যিমানেই হেৰি নকৰোঁ, আমি গুৱাহাটীত আছোঁ বা টাউনত আছোঁ, গাঁৱৰ পটভূমিটো নিভাঁজ হয়। আৰু প্ৰতিজন মানুহ ইয়াত গুৱাহাটীত যিসকল আছে, 90% মানুহে চাগে গাঁৱৰ পৰা অহা, নিজৰ আচল ঘৰ গাঁৱত, আৰু তেওঁলোকে ইয়াত আহি ব্যস্ত হৈ গৈছে, হয়তো কোনো গাঁৱলৈ যাব নোৱাৰা হৈ গৈছে। তেওঁলোকে সেই গাঁৱৰ শিপাডাল চাই ভাল পায়। আমাৰ ৰুটটোতো গাঁৱতে, শিপাডালটো গাঁৱতে। আমি সেই শিপাটো যদি দেখুৱাব পাৰোঁ, বিশেষকৈ আমাৰ টিভিৰ জৰিয়তে হওক, চিনেমাৰ জৰিয়তে হওক, মানুহে আদৰি লয় বুলি ভাবোঁ। সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰোঁ গাঁৱৰ, আৰু মই নিজেও গাঁৱৰ কাৰণে সহজ হয় লিখাৰ ক্ষেত্ৰত মোৰ। অৱশ্যে চহৰক লৈ লিখিছোঁ, যেনে ৰঙত বৃষ্টি বুলি এখন চলিছিলে, নন্দিনী চলিছিলে, তেনেকৈ ধাৰাবাহিক আছে, কৃষ্ণসাক্ষী চলি আছে, এতিয়া NK টিভিত চলি আছে বহাগী বুলি, গুৱাহাটীক লৈ পেলাই।
এয়া এইখিনিতো আমি জানোৱেই কৰি থকা হয় বিশেষ কিন্তু মই গাঁৱৰ বস্তুবোৰ লিখাত বেছি সুবিধা পাওঁ এইটো কাৰণে যে মই নিজে গাঁৱৰ পৰা বিলং কৰা মই গাঁৱৰ ল'ৰাৰ কাৰণে চাগে গাঁৱত লিখিবলৈ বেছি সহজ পাওঁ সুবিধা পাওঁ এনে গাঁৱৰ পৰিৱেশবোৰে হয়তো ৰাইজক বেছি চাগে আপ্লুত কৰে একদম এইটোৱে ক'লো মানে আমি শিপাডাল চাই বেছি ভাল পাওঁ শিপা মানে কি আৰু আমাৰ সকলোৰে ৰুটটো গাঁও সকলোৱে শিপাডাল গাঁও আৰু ক'ৰবাত য'তেই নাথাকোঁ এটা মাল্টিনেশ্যনেল কোম্পানীত থাকোঁ বহুত ডাঙৰ ডাঙৰ চাকৰি কৰোঁ অফিচাৰ হওঁ এছ বিষয়া হওঁ তেওঁ আল্টিমেটলি গাঁওখন নিজৰ গাঁওখন যদি এপলত বহি পেলাই টিভিটোতে হওক মোবাইলতে হওক গাঁৱৰ পৰিৱেশ এটা দেখা পায় খন্তেক হ'লেও ৰ'ব এবাৰ হ'লেও চাব হয়তো গোটেইখন নাচাব পাৰে অলপ হ'লেও চাব চাগে মই হ'লেও নিজেও চাওঁ আপুনি ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰভুভক্ত হওক বা এতিয়া চিলনী চোৰ সুন্দৰ সুন্দৰ নাটক আপোনাৰ নাটকবোৰত বিশেষকৈ এটা টুইষ্ট দেখিবলৈ পোৱা যায় আপুনি কেনেকৈ সেই মনৰ ভাৱটো সেই টুইষ্টটো আপুনি কেনেকৈ সৃষ্টি হয় আপোনাৰ মনত আচলতে এইটো কেনেকুৱা কাহিনীটো গাঁঠোতে ভবা হয় এনেকৈ কৰিম এনেকৈ কৰিম কিন্তু মোৰ ক্ষেত্ৰত কি কওঁ এইটো ভালৰ কাৰণে হয়নে বেয়াৰ কাৰণে হয় নাজানো মই এটা নাটকখন লিখিবলৈ লওঁতে এটা থত ভাবি লওঁ 1 নম্বৰ চিনৰ পৰা 35টাই হওক বা 28টাই হওক যি চিন আছে প্ৰতিটো চিন গাঁঠি লোৱা হয় ভাবি লওঁ কলমেৰে নাগাঠিলেও মাথাত গাঁঠা থাকে সেইমতে লিখি যাওঁ কিন্তু মই যিটো আগত ভাবি লওঁ মোৰ মাথাটোৱে জানে এই কাহিনীটো এইটো হ'ব মই সময়ত কিন্তু সেইটো নিজে নকৰোঁ স্ক্ৰিপ্টটোত মই সেইকণ সময়ত ইমিডিয়েট যিটো আহিছে মানে মই লিখি থকা অৱস্থাত যিটো আহিছে সেইটোহে লিখি পেলাওঁগৈ গৈ পেলাই আগতে প্লেন কৰি অহাটো নিলিখোঁ প্ৰেডিকশ্যনটো সেইকাৰণে উল্টা হয় মোৰ নাটকৰ ক্ষেত্ৰত মই নিজেই নাভাবাকৈ হৈ যায় একচুৱেলি হৈ যায় মানে মই এইটো নকৰোঁ ভাবাটো নকৰোঁ বুলি ভাবি নিজে অলপ বেলেগ ধৰণৰ এটা কাম কৰা হয় আৰু যিটো সময়ত আহিছে মানে সাডেন যোনটো আহে সেইটোহে লিখোঁ যে ভাবি লোৱা হয় একচুৱেলি মই এইটোহে কৰিম কিন্তু সেইটো কৰি আল্টিমেটলি দৰ্শকেও সেইটো ভাবিব এইটো হ'বগৈ মোৰ মাথাটো সেইটোৱে চলি আছিলে কিন্তু সময়ত যেতিয়া অলপ উল্টা কৰা হয় মই মোৰ মাথাটো মতে নাযাওঁ এটা বেলেগ মাথা দি যাওঁ তেনেকুৱা টাইপৰ হয় আৰু এতিয়া অসমীয়া ছবিসমূহৰ ভিতৰত এখন ছুপাৰহিট ছবি হ'ল যৌৱনে আমনি কৰে আৰু এতিয়া যৌৱনে আমনি কৰে পাৰ্ট 2 লিখিছে প্ৰণৱ বৰুৱাই যৌৱনে আমনি কৰে যেতিয়া প্ৰথমখন হৈছিল মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ আৰু সেই তেতিয়াতো যৌৱনে আমনি কৰে কিন্তু আমি নিজেই মানে টিকটৰ কাৰণে ৰৈ মা দেউতা বাইদেউহঁতৰ লগত আমি কৃষ্ণা হলত চাইছিলোঁ নগাঁৱৰ কৃষ্ণা হলত আৰু অত্যন্ত হেঁপাহ আছিল এনেকুৱা এখন ছবি যদি কৰিব পালোঁ তেতিয়া সপোন এটা আছিলে ৰিচেণ্টলি মই মোৰ প্ৰতিদিন টাইমৰ ৰাজদীপ মৃণাল দাহঁতে মোৰ নাটক চাই পেলাই অশোক কুমাৰ বিষয়া ৰাজা খুৰাক ক'লে আপোনালোকে চিকুৱেলখন প্ৰণৱক দি লিখাওক তেনেকৈ কথা পাতিলোঁ ৰাজা খুৰাই আগতে চিনি নাপায় বৰষাই চিনি পায় বৰষাই ফিচা কৰিছিলে মোৰ ৱেব ছিৰিজখন কৰিছিলে ফিচাখন কৰিছিলে তেনে চিনি পায় আগৰ পৰাও লগ পাইছোঁ VCD সময়ত তাত হেৰি কৰিছিলে বনেশ্বৰ মানুহতো কৰিছিলে মই লিখা তেনেকৈ চিনি পায় তাৰপিছত গৈ কথা বতৰা পাতি কৰা হ'ল সমিলেৰে তেওঁলোকৰ ষ্টৰিটো গোটেই মই যিমান পাৰোঁ ন্যায় দিবলৈ চেষ্টা কৰিলোঁ হয়তো ক'ৰবাত ভুল ৰৈছে ভুল ত্ৰুটি ৰ'ব পাৰে শ্বুটিং ইতিমধ্যে কি হৈছে গানকেইটা বাকী আছে দৰ্শকে ভাল পাব খুব চমুতে ছবিগৃহলৈ আহিব সকলোৱে চালে ভাল লাগিব আপোনাৰ এতিয়া মনৰ ভাৱটো কেনেকুৱা ইমান এখন ধুনীয়া ছবি এখন ছুপাৰহিট ছবিত পাৰ্ট 2 আপুনি লিখিছে মই কাৰণ মই ক'লোঁ তোমাক হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে এখন চাইছিলোঁ তেতিয়া ৰিলিজ হৈছিল যৌৱনে আমনি কৰে প্ৰথমখন এতিয়া 2024ত সেইটো হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা সময়টো হ'ল 97-98 দেই এতিয়া মই সেইখনৰ চিকুৱেল লিখিবলৈ কৈছোঁ মই ভাগ্যশালী থেংক ইউ অশোক খুৰা বৰষা ভাস্কৰ অংকুৰদা ইয়াৰ পৰাই কৈছোঁ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি সেইখন লিখোঁতে যথেষ্ট সময় দিয়া হৈছে 8টামান ড্ৰাফ্ট কৰিছোঁ আমি একচুৱেলি 8টামান ড্ৰাফ্ট কৰিছোঁ কাৰণ চিকুৱেল হ'ল আগৰখনৰ লগত ৰিলেট কৰি লিখিব লাগিব সম্পৰ্কটো ৰখাব লাগিব সেই সম্পৰ্কটো ৰখাবলৈ যাওঁতে অলপমান কষ্ট হৈছিল কাৰণ বৰ্তমান সময় আৰু তেতিয়াৰ সময়টো মাজত হিউজ ডিফাৰেঞ্চ এটা মিনিমাম 26 বছৰ 27 বছৰ এটা গেপ এটা সেই গেপটো মিলাই দুটা প্ৰজন্মক লগ কৰি পেলাই আমি কাহিনীটো কৰিছোঁ দুটা প্ৰজন্ম নহয় একচুৱেলি 3টা প্ৰজন্ম প্ৰাঞ্জল শইকীয়া ছাৰ তাৰপিছত নিকুমণি বাৰ এটা প্ৰজন্ম তাৰপিছৰ প্ৰজন্মটো হ'ল অংকুৰ বিষয়া আমাৰ বৰ্ণালী পূজাৰী পিছৰ প্ৰজন্মটো হ'ল এই নতুন নিউকামাৰখিনি য'ত বৰ্ণালী পূজাৰীৰ সন্তানক লৈ পেলাই কাহিনীটো হয় তেনেকুৱা ধৰণৰ 3টা প্ৰজন্মক লগ কৰিবলগীয়া হৈছে সেইটো এটা প্ৰত্যাহ্বান সন্মুখীন হৈছিলোঁ আপুনি ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত এনেই কেতিয়াৰ পৰা জড়িত হৈছে আৰু কোনখন নাটকেৰে আপুনি ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰাটো আৰম্ভ কৰিছিল ভ্ৰাম্যমাণ মই 2018-19 হয় 18-19 চুম্বকৰ জৰিয়তে চুম্বক নাটকখন হেঙুল একচুৱেলি কি হ'ল নাটক দিবলৈতো কেনেকুৱা হৈছে একদম
নাটক লিখাৰ হেঁপাহটো অত্যন্ত বেছি মই কি হয় তাৰ আগতে কৈ লওঁ ক'ত দিয়াৰ আগতে প্ৰথম মানে আমাৰ তাত শিঙিয়াপুতনিত উদয়ন সাংস্কৃতিক গোষ্ঠী বুলি এটা গোষ্ঠী আছে নৱৰণ সাংস্কৃতিক গোষ্ঠী বুলি এটা গোষ্ঠী আছে তাত আমাৰ ভ্ৰাম্যমান ষ্টাইলৰ নাটক হয় ইয়াৰ পৰা চম্পকদাৰ নাটক বিশেষকৈ দেই চম্পকদাৰ নাটক লৈ যায় লৈ গৈ পেলাই তাত আমাৰ কৰা হয় আৰু ভ্ৰাম্যমান থিয়েটাৰত যেনেকৈ ৰেম চেম যে ডাবল ষ্টেজ ৰেম থাকে ডান্সৰ টলি ব্যৱহাৰ হয় আমাৰ তাতো সেয়া ব্যৱহাৰ কৰিছিলোঁ আৰু এইখিনি গুৰি ধৰিছিলোঁ মোৰ গুৰু দিলীপ বৰা ছাৰৰ পৰাই মই শিক্ষাটো পাইছিলোঁ তেতিয়া কি হয় মই তাত নিজে লিখি পেলাই মোৰ নাটক মঞ্চস্থ কৰিছিলোঁ ভ্ৰাম্যমান ষ্টাইলতে ভ্ৰাম্যমানৰ নাটকেই মই লিখা সেয়া মোৰ প্ৰথম নাটক আছিল ৰাতি এন্ধাৰ গমগমীয়া তাত লিখা যিখন কোনো থিয়েটাৰত দিয়া হোৱা নাছিলে আমি তাতে লোকেলি কৰিছিলোঁ তাৰপিছত মই এটা নষ্ট ল'ৰা দাদা বৰষা বুলি তেনেকৈ 4খনমান কৰা হ'ল কৰা হোৱাৰ পিছত লিখিলোঁ পাৰফৰ্ম কৰিলোঁ ৰাইজেও ভাল পালে সেইকাৰণে চাগে ক'ৰবাত এটা মনলৈ আশা আহিল পাৰিম চাগে মই নাটক লিখিব পাৰিম নাটক কিবা থট কিছুমান আহিল অহাৰ পিছত সেই থট বিভিন্ন প্ৰযোজকৰ ওচৰলৈ যোৱা নাই কিন্তু কথা পাতিছিলোঁ দেই চাব নেকি নাটক এখন কিবা কোনেও বৰ বিশেষ গুৰুত্ব নিদিয়ে জানে মানে চিৰিয়েল টিৰিয়েল লিখি থাকে কিন্তু নাটক লিখিব পৰাটো বিশ্বাস নকৰেও মই এতিয়া প্ৰেক্টিকেলি পাইছোঁ নাটক এখন বিৰাট কঠিন কাম এটা কাৰণ সেই নাটকখনৰ ওপৰত নিৰ্ভৰ কৰি 100টা পৰিয়াল চলিব 9 মাহ চলি থাকিব গোটেই অসমত গতিকে মই আপোনাৰ পৰা থিয়েটাৰৰ যিটো মানে ভিতৰ চোৱা বা থিয়েটাৰ এখন কেনেকৈ সৃষ্টি হয় ইমানবোৰ পৰিয়াল থাকে জড়িত হৈ তাতে গতিকে গোটেইখিনি বিতংভাৱে আচলতে জানিব বিচাৰিছোঁ এখন থিয়েটাৰৰ হয় ভিতৰত মোৰ প্ৰথম উৰাটো দিলে শংকৰপ্ৰভ হাজৰিকা আৰু পংকজ হাজৰিকাৰ হেঙুল থিয়েটাৰৰ জৰিয়তে সেইকাৰণে বাবলুদা শংকৰপ্ৰভ হাজৰিকা আৰু জোনদাৰ ওচৰত পংকজ হাজৰিকাৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ ৰ'ম এই সুবিধাটো নোপোৱা হ'লে চাগে মোক আজি নাট্যকাৰ হিচাপে কোনেও নাজানিলেহেঁতেন এতিয়া থিয়েটাৰৰ কথাটো কওঁ নাট্যকাৰৰ বিশেষকৈ মানে কি হ'ল প্ৰতিটো দৃশ্যগততে আমি সময় কেনেকৈ দৃশ্য সজ্জা সলনি হ'ব কেনেকৈ চৰিত্ৰই সিটো মঞ্চৰ পৰা ইটো মঞ্চৰ সময়টো পাব সেই টেকনিকেলি সেইখিনি জ্ঞানটো মানে লাগিবই তাৰ লগতে লাগিব দৰ্শকক কেনেকৈ বান্ধি ৰাখিব পাৰি ইম'শ্যনটো লাগিব আমাৰ মূলতঃ অসমীয়া দৰ্শক ইম'শ্যনটো যদি পোৱা নাযায় অসমীয়া দৰ্শকে নাটক নাচায় আমি অলপ বেছি অনুভৱিতো অসমীয়া মানুহখিনি হয় নহয় ইম'শ্যনেল হয় দুখ কৰিও ভাল পাওঁ কেতিয়াবা হাঁহি ভাল পাওঁ দুখ কৰি ভাল পাওঁ খং কৰি খুব কম ভাল পায় এগ্ৰেশ্যনটো খুব কম কিন্তু দুখ আৰু হাঁহি ভাল পাওঁ সেই বস্তুখিনি কৰিবলৈ যাওঁতে কিন্তু এখন চিৰিয়েল লিখোঁতে এদিনত হয়তো 2টা খণ্ডও লিখি দিয়া হয় কিন্তু এখন নাটকৰ এটা চিনহে মই এদিনত লিখিব পাৰোঁ বেলেগ নাট্যকাৰে বা বেলেগেও লিখে চাগে কিন্তু মই এখন নাটক লিখিলে 2 মাহ লাগি যায় মিনিমাম আৰু সেইটোৱে প্ৰত্যাহ্বান একচুৱেলি মোৰ কাৰণে আৰু কমাব পৰা হ'লে ভাল আছিল সময়টো যদি বোলে এমাহত পাৰিলে 15 দিনত পাৰিলেহেঁতেন চাগে নোৱাৰিম সেই কষ্টটো আছে ভ্ৰাম্যমান থিয়েটাৰত আৰু আৰ্টিষ্টসকলৰ কষ্টটো বেলেগেই বাৰু 45 দিনটো একদম দিন ৰাতি একাকাৰ হৈ যায় তাৰপিছত গোটেই 9 মাহ ঘূৰি ফুৰিব ৰঙে দৰঙে অসমৰ ৰঙে দৰঙে তেওঁলোকে দিনত ব্যস্ত নহয় কিন্তু ৰাতিটো ব্যস্ত হয় তেনেকুৱা ধৰণৰ আপুনি এতিয়ালৈকে বহুত নাটক লিখিছে থিয়েটাৰতো হওক আপোনাৰ দৃষ্টিত কোনখন নাটক শ্ৰেষ্ঠ মোৰতো প্ৰথম নাটকখন আটাইতকৈ প্ৰিয় চুম্বক আটাইতকৈ প্ৰিয় তাৰপিছতে প্ৰভু ভক্ত যিখন নলবাৰী ৰাসত যোৱা বছৰ শ্ৰেষ্ঠ নাটকৰ অৰ্জন কৰিছিল কিতাপটো তাৰপিছত চিলনী আকৰিত পগলা মই তাৰপিছত এইকেইখন নাটক মোৰ অত্যন্ত প্ৰিয় নাটক তাৰপিছত প্ৰতিখন নাটকেই প্ৰিয় কিন্তু এইকেইখন নাটক মোৰ অত্যন্ত প্ৰিয় এইকেইখন তাৰপিছতে অসুৰ বুলি এখন আছে নীলা চকুৰ গান আছে এইবছৰ চলি আছে বৃন্দাবনৰ ৰাণীমা চলি আছে তেনেকৈ প্ৰতিখন নাটকেই ভাল লাগে নিজৰ সন্তানৰ দৰে নাটককেইখন কিন্তু মোৰ প্ৰিয় বুলি ক'লে চুম্বক মূলতঃ তাৰপিছত প্ৰভু ভক্ত হয় এখন নাটক যেতিয়া সফল হয় আপুনি কৃতিত্বটো কাক দিব মূলতঃ কৃতিত্বটো কিন্তু নাট্যকাৰতকৈ গোটেই টীমটোৰ নাট্যকাৰজন মই হওঁ যিয়ে নহওক তেওঁলোক আমি লিখিহে দিলোঁ কিন্তু তেওঁলোকে মঞ্চত উপস্থাপন কৰিব আৰ্টিষ্টসকলে শিল্পীসকলে লগতে যিয়ে ডিৰেকশ্যন কৰে নাটকখন পৰিচালনা কৰে মই এতিয়ালৈকে নাটক পৰিচালনা কৰাৰ সক্ষম বা যোগ্য বুলি ভবা নাই নিজকে সেইকাৰণে কৰাও নাই কেতিয়ালৈ চাওঁ আৰু 5-6 বছৰ অভিজ্ঞতা হওক নাটক এখন মানে সেই প্ৰফেচনেল আৰ্টিষ্টখিনিক শিকাই বুজাই বা ডিৰেকশ্যন দিব পৰা মানে যোগ্যতাটো এতিয়ালৈকে অহা নাই কিন্তু মূলতঃ পৰিচালকজন অত্যন্ত কৃতিত্ব দাবীদাৰ তাৰ লগত শিল্পীসকল আৰু
মঞ্চত শিল্পীসকলেহে পৰিৱেশন কৰে, কিন্তু কোনো নাথাকে, অকল আৰ্টিষ্টসকলে নাটকখন লৈ যায়। কিবা ভিতৰৰ ছেটৰ প্ৰব্লেম হয়, কিবা প্ৰব্লেম থিয়েটাৰত হৈ যায় দেই, কাৰণ এইটো চিনেমা নহয়তো, থিয়েটাৰ সেইখিনি মেনেজ কৰি লৈ যায় কিন্তু আৰ্টিষ্টসকলে। তাত না নাট্যকাৰ থাকে না পৰিচালক থাকে। সেইকাৰণে মানে কৃতিত্ব দিবলৈ যাম 90% আৰ্টিষ্ট, 10% পৰিচালকৰ, নাট্যকাৰজন মূল শূন্য।